কালি চোন গমেই নাপালো আকা যোৱা তাৰপিছতে মই দেহাক দেখোন দেহে মোবাইলটো বিচাৰিছে তেতিয়াহে মই বোলো মাহঁত গ'লে গমেই নাপালো বুলি কৈছো হেল্ল' এভৰিৱান, কি খবৰ? আশা কৰোঁ সকলো ভালে আছে। ৰাতিপুৱা ৰাতিপুৱা আমি খাবলৈ বুলিও আকৌ মিষ্টিক দিবলৈ বুলি ধুনীয়াকৈ আকৌ বৰা চাউলৰ তেল পিঠা বনাইছোঁ দেই। বৰা চাউলৰ তেল পিঠা খাই বৰ ধুনীয়া লাগে হয়নে বাৰু? আৰু এইফালে সিহঁতকেইটা আহিলে চাওকচোন, মানে ডাঙৰ দেহা ধুনীয়াকৈ কালি ঘৰতে থাকি গ'ল, মাকহঁতৰ লগত নগ'ল, সেইটো কাৰণে ইহঁত দুটা আহি এতিয়া পুৰা বৰশী বাই আছে। বোৱা কি সিহঁতৰ গাঁওখনৰ নাম কি? বঘান। কেইটা মাছ ধৰি খুৱাই আজি চাম ন। আৰু এইফালে আকৌ মই ধুনীয়াকৈ দেউতালৈ কাৱৈ মাছ তাকে পুৰিলোঁ, যিহেতু দেউতাই ৰাতিপুৱা ভাত কেইটামান খাব লাগে, সেইটো কাৰণে পুৰি দিলোঁ। আৰু এইফালে মায়ে কাৱৈ মাছকেইটা ধুনীয়াকৈ বাচি আছে। মই এনেকৈ মাছ চাছ বাচা টান পাওঁ যে, মায়ে ধুনীয়াকৈ বাচি দিয়ে যেনিবা। আৰু এইফালে দেউতাকো ভাতকেইটা দি ল'লোঁ, লোৱাৰ পাছতে আকৌ মিস্ত্ৰী লৈও চাহখিনি বনাই পেলাই ধুনীয়াকৈ ফ্লাক্সতে ভৰাই থৈছোঁ। মানে ফ্লাক্সত ভৰাই থ'লে গৰম হৈ থাকে, আগে ভাগে বনাই পেলাই ভৰাই থৈছোঁ। আৰু এইফালে আকৌ আমাৰ দেউতাই ধুনীয়াকৈ ওলকচু আনিছে চাওকচোন, ঘৰৰে ওলকচু, ইমান ধুনীয়াকৈ মানে ঘৰৰ সৰু বস্তু হওক ডাঙৰ বস্তু হওক দেখাই বহুত ভাল লাগে নহয়নে বাৰু? কৰিও ভাল লাগে। তো ইমান ধুনীয়াকৈ ঘৰৰে ওলকচু এতিয়া কিনিব নালাগে আৰু চাওকচোন। ধুনীয়াকৈ দেউতাই লৈ আহিলে আৰু অনাৰ পাছতে মোৰ সদায় কাপোৰ ধোৱা মেলা কাম থাকে, জানি সকলোৰে থাকে হয়নে নহয় বাৰু? আৰু কিছুমান কাপোৰ আকৌ নোধোৱাকৈ সামৰি থ'লে পাছত ভেকু কিবা এটা হৈ যায়গৈ নহয়, সেইটো কাৰণে ধুই কৰি ধুনীয়াকৈ বোলো সামৰি থ'ব লাগিব ধুতি চুটি। আৰু এইফালে মই বাটতে ছোৱালীজনীক ভাত খুৱাই আছোঁ। আকৌ সেইখিনি টাইমতে আমাৰ বৌ আহিল, যিহেতু দেহা কালি থাকি গ'ল। চাটনি খাই কোনে কোনে ভাল পায় ক'ব দেই, আমি ভাল পাওঁ। নাই দিয়া মানে মাছ ধৰা চাওকচোন, কামত আহিলেও দুই দে আছে কেনেকে এই, কিন্তু আমাৰ ঘৰৰ পুখুৰী মাছে দেই। আৰু ঘৰতো কেইটামান আছে ন। এনেকৈ মিক্স চব্জি বনালে খাই ইমান ভাল লাগে, কি ক'ম। এতিয়া ভাজিখিনি দেখি এনেকুৱা লাগিছে যেন ভাজি অকণ লয়, ভাত কেইটামান লয়, মজা আছে খাম। বেলেগ কিন্তু তৰকাৰী চৰকাৰী ভাল নালাগিব দেই, অকল চব্জিকণৰ লগত খালেহে মানে ধুনীয়া লাগিব। তো এইফালে মায়ে বনাই আছিল, কিন্তু মই আকৌ মায়ে এইফালে বনাই হোৱাৰ কাৰণে গুচি গ'ল। তাৰপৰা আকৌ ইয়াত তৰকাৰী একদম মাছৰ তৰকাৰী ইয়াত বনাই থৈছে ওলকচু দি। মই মানে দালি বহাই আছোঁ। চব হৈ যোৱাৰ পাছত ইহঁতকেইটাক ধুনীয়াকৈ মায়ে ভাত দিলে, দিয়াৰ পাছত আমিও আকৌ বৌয়ে মই ভাত লৈ ধুনীয়াকৈ খাবলৈ বুলি বহিছোঁ। আৰু আপোনালোকে খালে নাই কমেণ্ট কৰি জনাব দেই। আৰু মোৰ ভিডিঅ'বোৰ চাই আপোনালোকে কেনেকুৱা পায়, ক'ৰ পৰা চাই কমেণ্ট এটা কৰি জনাবচোন। আৰু ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। আৰু কোনোবা যদি নতুনকৈ মোৰ পেজটো দেখিছে তেনেহ'লে ফ'ল' কৰি থৈ যাবলৈ একদমেই নাপাহৰিব দেই। আজিলৈ আহিছোঁ, বাই বাই।